কৃষক বুলি ক'লে পুতৌ লগা অৱস্থা ভৰিৰ পৰা মূৰলৈকে বোকা লাগি থাকে কৃষকৰ যাৰ বাবে পথাৰত নামিবলৈ বেয়া পায় আজিৰ নৱপ্ৰজন্মই এই সকল নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে কৃষি বিভাগে লৈছে এক সুন্দৰ পদক্ষেপ যাৰ বাবে আজিৰ নৱপ্ৰজন্মই পথাৰত নিজে আগ্ৰহী হৈ ওলাই আহিব কাম কৰিবলৈ কাৰণ ধুনীয়া সাজপাৰ পিন্ধি পথাৰত কাম কৰিব পাৰিব নৱপ্ৰজন্মই কৃষকৰ বাবে এটি ভাল খবৰ কৃষি বিভাগে লৈ আহিছে এই ভাল খবৰটোৱে এতিয়া হাঁহি বিৰিঙাব কৃষক ৰাইজৰ মুখত কাৰণ কম খৰচতে কৃষকে পাব বহু সুবিধা হয় এতিয়াৰ পৰা কৃষকে পথাৰত গৈ নিজ হাতেৰে কৰিব নালাগে কাম অত্যাধুনিক পদ্ধতিৰে ধান চপোৱা মৰণা মৰা আদি কাম কৰিব পাৰিব কৃষকে যাৰ বাবে কৃষক ৰাইজৰ মাজত মুকলি কৰি দিয়ে কম্বাইন্ড হাৰ্ভেষ্টাৰ নামৰ এখনি মেচিন যিখন মেচিনৰ দ্বাৰা কৃষকে ধান চপোৱা মৰণা মৰা আদি কাম কৰিব পাৰিব আজি কৃষি বিভাগৰ উচ্চপদস্থ বিষয়ে উপস্থিত থাকি ডবকাত ৰাইজৰ মাজত মুকলি কৰি দিয়ে কম্বাইন্ড হাৰ্ভেষ্টাৰ নামৰ মেচিনটো পথাৰত কিদৰে মেচিনটো চলাব লাগে সেয়াও দেখুৱাই দিয়ে কৃষি বিভাগৰ লোক আজি এটা উল্লেখযোগ্য দিন আমাৰ হুজাই জিলাৰ কাৰণে বিশেষকৈ কৃষি ক্ষেত্ৰখনৰ কাৰণে আজিৰ দিনটো হ'ল আমাৰ কৃষি বিভাগৰ এপাৰ্টৰ অধীনত যি প্ৰদৰ্শনমূলক খেতি কৰা হৈছে জিলাখনত তাৰ আজি পথাৰ দিৱস অৰ্থাৎ পথাৰ দিৱসৰ দিনা আমাৰ খেতিটো কেনেকুৱা হৈছে ৰাইজক মাতি আনি দেখুওৱা হয় ধান কাটি তাতে চপাই পেলাই প্ৰতি বিঘাত বা প্ৰতি হেক্টৰত আমাৰ কিমান উৎপাদন হ'ল সেইটো চোৱা যায় আৰু ৰাইজকো দেখুওৱা যায় আৰু আমাৰ প্ৰদৰ্শনমূলক খেতি যদি বেলেগ খেতিতকৈ উন্নত হয় তেতিয়া ৰাইজে গম পায় যে হয় কৃষি বিভাগে যিবিলাক খেতি দিছে পদ্ধতি দিছে সেইমতে কৰিলে খেতিৰ উৎপাদন বেছি হয় গতিকে এই পথাৰ দিৱসৰ লগত সংগতি ৰাখি আমি আৰু এটা কাৰ্যসূচী ল'লোঁ এপাৰ্টৰ সহযোগত সেইটো হ'ল যে কম্বাইন্ড হাৰ্ভেষ্টাৰ যিটো যন্ত্ৰই ধান কাটি একেবাৰে গুটি উলিয়াই আৰু বাঁহ দি পেলাই আপোনালোকে মিলত নিব পৰা বা বেচিব পৰা এটা অৱস্থালৈ ধানটো উলিয়াই দিয়ে বস্তাত ভৰাই আপোনালোকে লৈ যাব পাৰে আমাৰ ভাৰতবৰ্ষত থকা অসমৰ কৃষি ক্ষেত্ৰখনৰ যান্ত্ৰিকীকৰণৰ বৰ্তমানলৈকে যি অৱস্থা তাৰ এটা নমুনা হৈছে এইটো এটা সময়ত আছিলে যান্ত্ৰিকীকৰণ বুলিলে ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কিছু মেচিন দি পেলাই পানী দিয়াটো বুজোৱা হৈছিলে লাহে লাহে কৃষি ক্ষেত্ৰত আমাৰ ট্ৰেচিং মেচিন আহিল তাৰপিছত ট্ৰেক্টৰ আহিল তাৰপিছত পাৱাৰ টিলাৰ আহিল আৰু এতিয়া কম্বাইন হাৰ্ভেষ্টাৰো আমাৰ মাজত আহিছে আগলৈ আৰু বহুত কিবাকিবি আহিবলৈ বাকী আছে মই ধন্যবাদ জনাইছোঁ জিলা কৃষি বিষয়া মহোদয়ক তেখেতৰ তৎপৰতাত তেখেতে বহুদিন মোক কৈছে যে এইটো কোম্পানী এটা খুলিব লাগে আপোনালোকে যিমান পাৰে সিমান কোম্পানী খোলক যিমান যান্ত্ৰিকীকৰণৰ কাৰণে কৃষি ক্ষেত্ৰত যিমান যন্ত্ৰপাতি লাগে তেখেতে নিজে লাগি দিব এইটো তেখেতে মই তেখেতৰ সন্মুখত কৈছোঁ